এই মুহূৰ্তত দিবলৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে চৰকাৰৰ নতুন নিয়ম, গাইডলাইন মানিহে চলিব পাৰিব কোচিং চেণ্টাৰ। নতুন আইনৰ জৰিয়তে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 50তকৈ অধিক শিক্ষাৰ্থী থাকিলে কৰিব লাগিব পঞ্জীয়ন। প্ৰতিটো কোচিং চেণ্টাৰত থাকিব লাগিব এগৰাকী মনোবিশেষজ্ঞ। কোচিং চেণ্টাৰৰ সকলো দি আইন আওতাত আহিব লাগিব। শিক্ষাৰ্থীৰ মানসিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে হাতত লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই ডাঙৰ খবৰ পুনৰ জনাইছোঁ। ৰাজ্যৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে চৰকাৰে হাতত লৈছে নতুন সিদ্ধান্ত। গাইডলাইন মানিহে চলিব পাৰিব কোচিং চেণ্টাৰ। নতুন আইনৰ জৰিয়তে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম, বহুতে ছুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আনিছোঁ। এই আইনখনৰ দ্বাৰা 50জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব, সাইকোলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল সাইকোলজিষ্ট থাকিব, মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব। মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে। বিল্ডিং যদি হয়, খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জঁপিয়াই পৰিব নোৱাৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেল্থৰ চাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল, কোনো কথা নাই, লাইফত বহুত পৰীক্ষা আহিব, তুমি এইটোতে চিৰিয়াছ হ'ব নোৱাৰা। এনেকৈ কোচিং ইনষ্টিটিউটবিলাকৰ লগত মেণ্টেল হেল্থটোক আমি এটা ইণ্টিগ্ৰেটেড কৰিব খুজিছোঁ, যাতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে। সেইকাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব, সাইকোলজিষ্ট কেনেকৈ ৰাখিব লাগিব, কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব, ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ ছুইচাইড এটেম্প কৰিছিল আগত, সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে। কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেণ্ডেঞ্চি আছে, ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে, তাক কেনেকৈ ট্ৰিট কৰিব লাগিব, এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছোঁ, যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেল্থত বা মেণ্টেল হেল্থৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব।